এয়া চিনেমাৰ লগত ট্ৰেকিঙো হৈ আছে। এতিয়া নেক্সট আমাৰ লোকেশ্যন হ'ল হালদিমিল, একদম পাহাৰৰ ওপৰত। শ্ৰীনগৰ, লোকেল শ্ৰীনগৰ, আমাৰ জম্মু কাশ্মীৰৰ শ্ৰীনগৰ নহয়। জম্মু কাশ্মীৰতো ভালেই আছিল, গোটেই ঠাণ্ডাই। ইয়াতে যিটো তাপমান, কি ক'ব। ৰাতিপুৱা আমি ওলাইছোঁ 6টা বজাত। এতিয়া টাইম কিমান হৈছে শিৱম? 2:40। ৰাতিপুৱা 6টাৰ পৰা 2:40 নন ষ্টপ শ্বুটিং ফৰ ৰাধেমোহন কৃষ্ণ। পূৰা ফাইটৰ চিন আছে, কিবা আছে। বহুত কষ্ট কৰিছোঁ গাইজ। তো ইয়াৰে আমাৰ বিশেষ একো ফল নালাগে, খালি এটাই লাগে যে আপোনালোকে ফিল্মখন চাই ছাপোৰ্ট দিয়ে, সেইটোৱে। আৰু মোৰ অৱস্থা চাব নেকি? মোৰ অৱস্থা ডাইৰেক্টৰ ভাই, অৱস্থা দেখাইছোঁ। শিৱম ফোনটো লোৱা ভাই। এয়া চাব পাৰে, কেমেৰামেন আগতে গুচি গৈছে। এয়া মোৰ বেগত গোটেইখিনি সৰ্বযন্ত্ৰ আছে, বহুত ভাৰী। চিনেমাখন ডাইৰেকশ্যনৰ লগতে এক্টিঙো কৰি আছোঁ, একশ্যনখিনিও চাই আছোঁ। ইমান ডাঙৰ এটা কাষ্ট এণ্ড ক্ৰু চম্ভালি আছোঁ। মই এইখিনি চিম্পেথি বিচৰা নাই, এইটো কাৰণে কৈছোঁ যে চিনেমা কৰিলে কষ্ট আছে, বা যাৰ এই বস্তুটোৰ প্ৰতি মৰম, মানে কি আৰু যাৰ ইচ্ছা, যাৰ এই কামটো কৰি ভাল পায়, তেওঁলোকে এই কামটো কৰিব পাৰে। মানে কোনো ঘণ্টা নোৱাৰিলে হয়, আৰু এই গৰমত সহজ নহয়। আৰু আজে বাজে বস্তু মানুহে যেতিয়া ভাইৰেল কৰে খুব দুখ লাগে, বিকজ আমি যি কষ্ট কৰিছোঁ তাৰে ফল পালে ভাল লাগে, আৰু মানুহবিলাকে ছাপোৰ্ট দিলে ভাল লাগে। সেইটো বিচাৰিছোঁ মোৰ পৰা। ছাপোৰ্ট কৰক, ভাল বস্তু ছাপোৰ্ট কৰক। আমাৰ কষ্টখিনি আপোনালোকে চাওক। আপোনালোকে মেইন, আপোনালোকে চব। আপোনালোকৰ কাৰণে আমি কি ফিল্ম বনাই আছোঁ, টু এণ্টাৰটেইন ইউ। আমি যি কষ্ট পাওঁ তাৰে ভাগ দিয়ক। নে কি আস্কত দা? জয় অসম, জয় অসমীয়া চিনেমা। কেনে অৱস্থা? আকৌ ভাল অৱস্থা ক'ব আৰু কি ক'ব, ৰাধেমোহন কৃষ্ণৰ বাবে তেওঁলোকক দেখাই দিয়ে। নিউ বাৰ্ডছ কিবা কওক আপুনি। নতুন চৰাই উদ্বোধনী হৈছে। নতুন চৰাই চাব পাৰে, ন' কমেণ্টছ দি আছে। দাদা আপুনি ক'ব খুজিব এই পাহাৰত কি চলি আছে? মই পৰিলোঁ গড়ছে দেখিয়ে কেমেৰা পেলাই দিম, ভাঙি দিম আহি গ'লেই। আন্ধাৰ হৈছে। নাই, মই বেলেগত কৰিম। কোৱা। তো গাইজ, আমি এতিয়া সীমাশ্ৰীৰ ঘৰত, আৰু খুৰা খুৰীক ধন্যবাদ দিব লাগিব। তেওঁলোকে আমাৰ কাৰণে এইখিনি আয়োজন কৰিছে। চাব পাৰে, দুটামান গমেই বনাইছে ক'ত আছে, মানে চাব পাৰে। কৈ দিব আপুনি। আৰু চাল বাই বুলি ভাত নাখায়, মানে তাক চিকেন লাগিব, সেইকাৰণে আৰু। চলো ৰেডি আছে তোমাৰ লগৰ কেতিয়া? হা পটি আহিব নাই? পটি আহিব নাই? আৰু ভাল, খুব ভাল। তো গাইজ, আমাৰ খুৰীটোৰ ভাত খোৱা হ'ল, আৰু সেই ভাতখিনি খাই আমাৰ অমৃতখনি লাগিছে। এতিয়া আমাৰ লাষ্ট, আজিৰ দিনটোৰ লাষ্ট এটা চিন আছে, আৰু এইটো হেভিয়ে হ'ব, আৰু ফিল্মখন বহুত একশ্যন আছে। তো এটা দুটাই যি একশ্যন আমি কৰি আহিলোঁ, আৰু থাৰ্ড একশ্যনটো এতিয়াতে হ'ব। লোকেশ্যনটো অকণমান দেখাই দিব পাৰা, বহুত নেদেখাওঁ, গ'লে কিমান ৰিভিউ লৈ যাব। অলপ জংঘলে ৰৈ লৈছোঁ আমি। তো যিমানখিনি পাৰিছোঁ আমি ভাল কৰিব চেষ্টা কৰিছোঁ। এখন অসমীয়া চিনেমা দিব খুজিছোঁ আমাৰ অসমবাসী ৰাইজক, য'ত ভৰপূৰ একশ্যন, ড্ৰামা, ইম'শ্যন চব আছে। আৰু মানে মোক তেওঁলোকে ঠাট্টা কৰি আছে অকণমান, তালৈ মই বহুত মানে দুখিত যে এই এটা মাথাৰে মই কিমান কৰিছোঁ, কিন্তু মোক হাঁহিছে, মানে মই জাপ মাৰি দিম আৰু এইপিনে। আপোনালোকে মোক দেখা নাপাব চিনেমাত, লাষ্টত মই জাপ মাৰি দিম, মই চুইচাইড দিম। এই ছাগলটো চাব পাৰে, ছাগলটো গা ঘঁহিয়াই আছিল মাটিত। বাৰু জোক চাপৰ সঁচাকৈ মই ফিল্মখন কৰি কিনে মই এতিয়া মোৰ কষ্ট আছে, বাট লগতে মোৰ গোটেইখিনি ক্ৰু মেম্বাৰ যিমানখিনি মোৰ লগত ঘূৰি আছে চবৰে সমানে কষ্ট আছে। আৰু তেওঁলোক নহ'লে, তেওঁলোক একেলগে নাথাকিলে মোৰ চাগে ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। আৰু চবকে মই ধন্যবাদ ক'ব লাগিব। এওঁ আমাৰ এজনী ভণ্টি, তাইৰ বায়েক, তাইও আমাক সহায় কৰিছে। এই মাকে বহুত সহায় কৰিছে, আজি গোটেই চবৰে কাৰণে ভাত বনাইছে। তেওঁৰ বাপেকে, দেউতাকে আমাক মূৰৰ ৰিংটনটো বাজি গৈছে। আহক, আমি সীমাশ্ৰী, মানে আমাৰ চিনেমাখনৰ অলপ মেইন লিড এক্ট্ৰেছৰ মাক বাপেকক মই চিনাকি কৰাই দি আছোঁ। এওঁ হৈছে সীমাশ্ৰীৰ মাক খুৰী, নমস্কাৰ কওক। এওঁ হৈছে খুৰা, সীমাশ্ৰীৰ দেউতাক। তো আপোনালোকে কি ক'ব, আমাৰ এই গোটেই আমাক চাই কিনে কেনেকুৱা অনুভৱ লাগিছে, মানে কেনেকুৱা অনুভৱ কৰিছে আপোনালোকে?
আমি যেখন চিনেমা যে কৰি আছোঁ আপোনাৰ কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে তোমালোক আৰু ভাল কৰা চিনেমাখন যাতে ৰাইজে মানে বহুত ভাল পায় আগন্তুকলৈকে মানে আৰু এতকৈ ভাল কৰিব পাৰা সেইকাৰণে শুভেচ্ছা থাকিল আৰু খুৰা কিবা ক'ব অকণমান? ঠিকে আছে, ভালে হৈছে, ভাল হওক। তো সেয়া আৰু জাগাখিনি বহুত ঠাণ্ডা আৰু আমি য'ত শ্বুটিং কৰিছিলোঁ বিজি গুদাম কমাৰ্চৰ ব্ৰিজৰ ওপৰত কলনি বজাৰ বহুত গৰম বহুত মানুহ বহুত আৰু বহুত শ্বুটিং চাই আছে আমাৰ বহুত প্ৰব্লেমো হৈছে বাট সেই প্ৰব্লেমখিনি গোটেইখিনি ক্ৰছ কৰি কিনে আজি আমাৰ ভাল লাগিল এই চাব পাৰে আমাৰ ছাগলী তাগলী বঢ়িয়া এই তেওঁ কৰিলোঁ তুমি তো এওঁ হৈছে দীপশিখা মই চিনি এক্টৰ্ছ ফেক্টৰীত মই এটা ৱৰ্কশ্বপ কৰিছোঁ 30 ডেজৰ তাতে তেওঁৰ লগত মই চিনাকি হৈছোঁ তেওঁ আজি মোৰ লগত ফাৰ্ষ্ট টাইম এখন চিনেমাত শ্বুটিং এক্টিং কৰিছে চ' তোমাৰ অলপ অভিজ্ঞতা কোৱা মানে এতিয়া তুমি আৰম্ভ কৰা নাই বাট তুমি কৰিবলৈ গৈ শ্বুটিংটো আজি ষ্টাৰ্ট তো কেনেকুৱা? বহুত ভাল লাগিছে নতুন নতুন এক্সপিৰিয়েঞ্চ ল'ব পাম আৰু যিহেতু এক্টৰ হ'ব গ'লে বহুত এক্সপিৰিয়েঞ্চৰ দৰকাৰ গতিকে ষ্টাৰ্টআপ হিচাপে বহুত ভাল লাগিছে মানে কাম কৰি চলো হৈছে না অ'ভাৰ তো এইটো আমাৰ এটা লোকেশ্যন য'ত এটা অদ্ভুত হ'লে বেলেগ এটা চিন হৈ আছে আৰু আমাৰ এই চিনেমাখনত চবতকৈ কণমানি ছোৱালী তেওঁৰ লগত মই আপোনাক চিনাকি কৰি দিছোঁ হওক এওঁ যে কণমানি ছোৱালী আমাৰ এওঁ ফিল্মত আছে তোমাৰ নামটো কোৱা মাইনা? নমস্কাৰ, মোৰ নাম শ্ৰী দীপান্বিতা দাস। কিমান ক্লাছ? 4। আৰু তেওঁ নিজে ভাত বনাই ঘৰত দেই আৰু তুমি আজি কি কৰিব গৈ আছা আমাৰ লগত? শ্বুটিং কিহৰ কাৰণে? শৰ্ট ফিল্ম। বঢ়িয়া তো তেওঁৰ মাক হৈছে তেওঁ আপুনি কি ক'ব আজি তেওঁ কিবা এটা কৰিবলৈ গৈ আছে শ্বুটিং এটা কৰিব গৈ আছে আপোনাৰ কেনেকুৱা ফিল আপোনাৰ কেনেকুৱা অনুভৱ কৰিছে এতিয়া? ভাল লাগিছে তেওঁলোকৰ ঘৰতে শ্বুটিংটো হ'ব ধন্যবাদ যিমানখিনি পাৰোঁ দেখাই দিম এতিয়া কাটি দিয়া ইহঁতৰ চলি আছে এইখিনিলৈকে আহিল মই সুধিম কি ক'বা মই নুসুধিলোঁ এবাৰ আৰু এবাৰ লৈ থওঁ নে কি কোৱা পাৰ হ'ব লাগিল মই পানীৰ বাইক পাৰ হৈছোঁ মই তলেদি চালি আৰু বেগ যাবা ন হিন্দু কথা পাতিছে নিশ্চয় মাংস পাতিবা হৈ যাব অৱস্থা আমাৰ শ্বুটৰ কাৰণে গোটেই মানুহ দৌৰিব লগা হৈছে হৈ থাকা সেইমুৱা হৈ থাকা কিন্তু মাৰবা এই মাৰবা না সেইমুৱা হৈ থাকা সেইমুৱা চিটি মাৰিব চাবা পাঁচশ একো নাই হৈ যাব তাৰপিছত ইয়াৰ পৰা মই শুনা পাম বস্তুটো মোক দেখাব মই ক'ব ডাইলগটো হা সীমা চিৰ মই ইয়াত থাকিম তো সেইটো ডাইলগ মোক শুনিব তাৰপৰা ওলাই আহিম মই পিছতো ল'বা হ'ব ওৱান ডে হ'ব ইউ ট্ৰেক মি আনি কিনে ইয়াত থৈ দিব ৰাধে মোহন কৃষ্ণ ৰাতি শ্বুটিং কেৱল মাত্ৰ ৰাধে মোহন আজি ঘণ্টা ৰাধে মোহন কৃষ্ণ ফালাফালি হ'ব চিধা কথা বঢ়িয়া ৰেডি ঐ এইফালে আজি ৰাধে মোহন কৃষ্ণৰ 6 নম্বৰ দিনৰ শ্বুটিং ডিৰেক্টৰ আজি ৰাতিৰ শ্বুটিং
কিবা কানি বুজাই আছে এক্ট্ৰেছ ভাৰ্চেছ ডিৰেক্টৰ কেমেৰামেন কেনেকুৱা শ্বট ল'বা মোৰ আপিটো মাজনী হ'ল আমাৰ চালমাৰ মাক বঢ়িয়া হা অন্বেষাৰ মাক তো ইয়াতে মানে খপককৈ লাইট গুচি গ'ল তো আমি এটা নেক্সট এটা গলি মানে চাব গৈ আছোঁ দেন ইয়াতে থাকক পাঁচজন ব'লা ভাই ব'লা 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 স্কুটি পৰা স্কুটিখন ওলোৱা আৰু কিবা এটা গলি হ'ল এই গলিতে চাই ৰ'বা আৰু হৰি বল হৰি বল হৰি বল জয় ৰাধে মোহন কৃষ্ণৰ জয় ইনশাল্লাহ আমাৰ শুভাকাংক্ষী কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী ইয়াত অভিনয় কৰি আছে ভাল লাগিছে কিবা ৰাধে মোহন কৃষ্ণৰ বিষয়ে কিবা ক'ব যি গম পায় চিনেমাখনৰ হেৰিটো ভাল হ'ব যেন লাগিছে দেই মানে থিমটো ভাল লাগিছে আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু আপোনালোকৰ ছোৱালী আছে আমাৰ কেৰেক্টাৰ কৰিছে কেনেকুৱা ভাল লাগিছে বিৰাট ভাল লাগিছে প্ৰথম দিনাখনৰ পৰা এক্সপিৰিয়েঞ্চটো বিৰাট ভাল লাগিছে মোৰ অঁ বঢ়িয়া আপোনাক নুসুধো আপুনি ক'লা হৈ আছে আপুনি কেমেৰা মানুহ কওক মাস্কখন খুলি দিয়ক ক'ভিড নাই আমি এইটো চাইড থাকো ন তাকে এইটো চাইড দি আহিব দিয়া মই এটা চিন চাই আছোঁ দূৰত যোৱা অকণমান দূৰত যোৱা আৰু ৰাধে মোহন কৃষ্ণৰ 6 নম্বৰ দিনৰ শ্বুটিং চলি আছে কেমেৰামেন ডাইৰেক্টৰ একেলগ হৈছে কেনেকুৱা জুম নাই এইটোত জুম নাই বেছি বাঢ়ি গৈছে তাইক চিনি পোৱাই নাই এইটো ক্ল'জ ল'ব লাগিব সেইটো হৈ যাব ঠিক আছে থাৰ্ড কথা মই ভৰি শ্বট ল'ব গৈছোঁ ৰাতি শ্বট হয় আন্ধাৰৰ পৰা আহিব এইটো এটা হ'বই হ'বই সেইটো তোমাৰ মানিব দেখ হৈ গৈছে এনেকা পিছফালে এনেকে আমি কিডনেপ হৈছো हमको बचाओ we are kidnapped #save us মৰি যা আজি দেখাওঁ চিগাৰেট কেনেকৈ জ্বলায় আমি এইবিলাক স্পনচাৰ কৰা নাই দেই এইবিলাক বেয়া বস্তু এইবিলাক ঘৰুৱা চিগাৰেট টান্দা দিবা ঠিক আছে অ'কে ফাইনেল শ্বট লৈ লওঁ আমি তাৰপিছত তুমি এইপিনে গৈ থাকা এটা কেমেৰা দুজনে চলাব লগা হৈছে এটা চিগাৰেট খাওয়া আহি চব ৰেডি আছ একবাৰ হা চাইছো ভালনে বেয়া বিগ চিকটো নাই ন এবাৰতে কৰি দিবা সৰুটা এটা চিগাৰেট শেষ কৰিব লাগিব কিমান চিগাৰেট খাবা আৰু 20টামান খালেই আজি কবিৰ সিঙো খোৱা নাছিল ইমান একচন ঘণ্টা কৰি আছিলি একবাৰ যাবা এনেকে যোৱা এনেকে ও বে বাবাল বে ওই হই ও এইটো দেলৱা এই বুঝল গব এই নিমো সিগাৰেটটো জ্বলালে কেনেকুৱা লাগিব মই কৈছো তুই সেইটো দেখা পাব ন গম নাপাব ঘৰৰ পৰা ল'ম তো মানে গম নাপাই গম নাপাই মাইকে ডাইৰেক্ট মুখত লৈ কিনে এইটো নেদেখা এইটো টেষ্টটো নাহি আছে যে একো নহয় থাকিব লাগে গোটেই ফুল চিঙিব নালাগে পাই আছে এইপিনে আহিছে চব তাত থাকিব জ্বলাবি ধুনীয়াকৈ তাৰপিছত এইটো মোচন তোমাৰ আহিছে তোমাৰ অলপ হ'ব লাগিব আহিবি আহি কিনে মোৰ পিনে চাব নালাগে
নহয় তুমি এইফালে আহা, এইফালে इसके बैक से लग यू गो फ्रॉम दिस ओके हेलो प्लीज ने बा हेलो आगो एकने आपरा ओडा आगो पिंक कलर की आगो जाबी तुम से तो ट्रैक रखो हां लाइट दी चल ৰবা এক ছেকেণ্ড অ কোৱা তো ৰাধেমোহন কৃষ্ণৰ আজি পেকআপ পিকআপ লাষ্টত লৈ ল'লোঁ বঢ়িয়া যাবৰ কাৰণে ওলাইছো আৰু যাব পাৰিছিলোঁ জ্বলি গ'ল এয়া সদায় কিবা ক'বা জ্বলি গ'ল এফালে কৈ আছোঁ কিয় ক'বা এফালে ফাৰ্ষ্ট টাইম এক্টিং বঢ়িয়া আমাৰতো ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে একদম ফাটাফাটি ফাটাফাটি কি হ'ল পেপাৰ জ্বলি গ'ল এই আৰু জোৱালা মৃগাংক কিবা ক'বা গুড নাইট গুড নাইট ঐ বেগটো কাৰ বেগ গুড নাইট ইয় চি ইউ শিৱমৰ বেগ নেকি এইটো